কামগালকে কৰি আছে হ'বলা মই সেই তাকেহে কৰি আছোঁ যি খেলাই বান্ধিছে একে আগফাল পিছফাল চোতাল চাবই নোৱাৰি একে ভৰি এটা ঠাইত থ'লে ঐ এটা বেলেগ ঠাইতহে গৈ পৰেগৈ মই ঘৰত কৈছোঁ এনেকৈ হ'লে কিন্তু আমি হস্পিটাল পাব লাগিব দেই ঠেং ভৰি ভাঙি একে এতিয়া বানপানী চিন্তাডালো আহিল নহয় সেইডাল হ'বলা কম চিন্তা আগতে আমাৰ নাছিল এতিয়া আমাৰো হোৱা হ'ল সেই কালিহে খবৰ এটা পালোঁ সেই আমাৰ বাইদেউজনী একেবাৰে ছাগলীগাল বানে উঠুৱাই নিলে নহয় আইও ইমান বেয়া লাগিছে নহয় অৱস্থা ভাল নহয় আমাতকৈও বেয়া সেই এইবিলাক ব্যৱসায় কৰিহে চলি থাকে এতিয়া তাই কান্দিছে মই কৈছোঁ কি কৰিবি উপায়ডাল নাই নহয় এতিয়া উপায় নাই কি কৰিবি হেৰি এতিয়া গ'ল 6-7 হাজাৰ টকা পানীত পৰিল সেই কালি আমাৰ সেই গাঁৱৰ ল'ৰাকেইটাও আহিছে মোৰ ওচৰলৈ বোলে সেই পেহী আইডিয়া এটা দিয়া মই বোলো এতিয়া মোৰ ওচৰলৈ আইডিয়া বিচাৰিছ বোলো বুঢ়াৰ কথা নুশুন ডেকা টানত পৰি কিয় কেকা মই কৈছিলোঁ নহয় তাহাঁতক আগতে সেই মই বেলেগ গাঁৱত দেখি আহিছিলোঁ সেই মই আকৌ ফুৰিবলৈ যাওঁ যে দেখি পাওঁ মই ক'লোঁ বোলো সেই আজিকালি মানুহবিলাকে বোলো নতুন নতুন পদ্ধতি উলিয়াই ইমান বোলেকে ৰাস্তা ঘাট নলা নৰ্দমাবোৰ চাফা কৰি লৈছে সেই আমিও কৰোঁ ব'ল সেই পঞ্চায়তত সোধোঁ কিবা উপায় এটা দিবও পাৰে আমাক তেনেকৈ বোলো আমি অলপ চাফা চিকুণ কৰোঁ ব'ল নুশুনে নহয় মোৰ কথা মোক কৈছে বোলে দৰকাৰ নাই সেইবিলাক কৰি পেলাই বোলে এতিয়া টাইম নষ্ট কৰিব নোৱাৰোঁ দেই এই বোলে সেই কিমান কাম আছে আমাৰ যেতিয়া বোলে যাৰ বিপদ হ'ব নিজে নিজে কৰি ল'ব এতিয়া মোৰ ওচৰলৈ আহিছে পাইছে মজাটো মই কৈছোঁ এতিয়া বোলো সেই তহঁত যে তেতিয়া মোৰ কথা নুশুনিলি এতিয়াতো অসুবিধাটো চবৰে হ'ল এতিয়া বিপদ আহোঁতে কৰিলে কি হ'ব এই মৰিবৰ সময়ত মকৰ ধজ বিচাৰি লাভ নাই নহয় আগতে ভাবিব লাগিছিল এতিয়া সেই গুৱাহাটীখন নামতহে মহানগৰ ৰাম এতিয়া চাবচোন এতিয়া বাৰিষা আহিল নহয় কেমেৰাডালৰ সন্মুখত দেখিব আৰু ইটোৱে বোলে কৃত্ৰিম বান্ধ সিটোৱে বোলে পানী আহিল ক'লৈ যাম একে সোমাব নোৱাৰোঁ গেলা গোন্ধ কোনে কৰি লৈছে কিবোৰ নিজে নিজেহে কৰি লৈছে চবেই নকৰে বাৰু তাৰে সেই দুই এটাই ৰাম একে গোটেইখন একেবাৰে জাবৰে জোথৰে প্লাষ্টিকে চাষ্টিকে একে পেলাই গোটেই নৰ্দমা সোপা উপচাই পেলাইছে এতিয়া উফন্দি উঠিছে কি কৰিব এতিয়া কৰিলে দুটা মানে কিন্তু ভুগিবতো চবেই লাগিব এই চৰকাৰলৈ আশা কৰি থাকে নেকি চব কাম এই চৰকাৰেওনো কিমান কৰিব কৰিয়ে আছে চৰকাৰেও মানে পাহৰি যায় সময়ত এতিয়া সেই মাৰি মানুহবিলাকে যে উৎপাত কৰিছে তেতিয়া সেই চৰকাৰেও কামগাল কৰিবলৈ লৈছে এতিয়া কাম কৰি লাভ নাই নহয় এতিয়া আৰু কি কৰিব বাৰিষা আহিলেই সেইকাৰণে অলপ নিজৰ কামবিলাক সময়তে মানুহে নিজে নিজে কৰিব পৰাখিনি কৰিব লাগে বাকীখিনি চৰকাৰে কৰি দিবও নহয় কৰিও আছে বাৰু চৰকাৰে নাই কৰা বুলি নকওঁ এতিয়া নিজৰ কামখিনিতো কৰিব লাগে নকৰে আজিকালি মানুহে কোনেও নকৰে কথা ক'বলৈ ভয়ো পাইকে ডিঙিতে ধৰে সেই কথা ক'লে বোলে আপোনাৰ কি অসুবিধা হৈছে মই আকৌ মনৰ কথাটোহে কৈছোঁ আপোনালোকে আকৌ বেয়া চেয়া নাপাব এতিয়া বাৰিষা আহিল নহয় বেমাৰ আজাৰো বহুত আজিকালি কৰোণাডাল হোৱাৰ পৰা হস্পিটাললৈ যাবলৈও ভয় সেইকাৰণে আপোনালোকে সেই ঘৰ দুৱাৰবিলাক অলপ চাফ চিকুণ কৰি ল'ব আমিও কৰিছোঁ আপোনালোকেও কৰক আৰু নহয় এই ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু শুনক মোৰ কথাটো অলপ ভাবি চাব মই কি ক'লোঁ ভুলেই ক'লোঁ নে শুদ্ধই ক'লোঁ আৰু শুদ্ধ কৰিছোঁ বুলি ভাবিছে যদি আপোনালোকেও সেইবোৰ ঘৰত কৰিব আৰু নিজেই যদি আমি সচেতন নহওঁ আমাক কিন্তু বানপানী হওক কৰোণা হওক আমাক কিন্তু কোনেও বচাব নোৱাৰে দেই এতিয়াই কৈ থ'লোঁ যাওঁ এতিয়া সেই বৰষুণগাল দি আছে ঘৰ দুৱাৰ চাফা কৰোঁগৈ মোৰ চেনেলটো আকৌ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাওঁ দেই